হত্যাকারীর ফাঁসি লাগে 16 তাৰিখে সন্ধানহীন হোৱা তৈবৰ ছেক্টৰৰ মৃতদেহ উদ্ধাৰ নিৰুদ্দেশৰ পাছৰ পৰা আৰক্ষীয়ে চলাই গৈছিল অভিযান বৰলৈটৰ কাষত উদ্ধাৰ হৈছিল তৈবৰ বাইক আৰু তাৰ পাছৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে কিন্তু পৰিতাপৰ বিষয় যে আজি বহৰী বজাৰৰ এখন কাঠৰ দোকানৰ ভিতৰত মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে তৈবৰৰ মৃতদেহ উদ্ধাৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে বহৰী বজাৰত বৰপেটা জিলাৰ চেঙাৰ হৰিপুৰ গাঁৱৰ তৈবৰ ছেক্টৰ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ ঘটনাত আজি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে 16 তাৰিখে নিৰুদ্দেশ হোৱা তৈবৰ ছেক্টৰৰ সন্ধানত আজি 22 তাৰিখ পুৱা প্ৰায় 11:40 বজাত বহৰী বজাৰৰ নুৰুল ভূঞাৰ ফাৰ্নিচাৰ দোকানত তাৰাবাৰী আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে দোকানখনৰ ভিতৰত নতুনকৈ মাটি পেলোৱা দেখা পোৱাত আৰক্ষীৰ সন্দেহ ঘনীভূত হয় তাৰ পিছতে মাটি খান্দোতে তৈবৰ ছেক্টৰ পিন্ধি থকা জোতা উদ্ধাৰ হয় জোতা উদ্ধাৰৰ পাছতে তাতে তৈবৰ ছেক্টৰৰ মৃতদেহ উদ্ধাৰ হয় আৰু পৰিয়ালে মৃতদেহ চিনাক্ত কৰে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াও উপস্থিত হয় এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে ঘটনাটো 16 তাৰিখৰ ঘটনা নাম আপোনাৰ তৈবৰ ছেক্টৰ 16 তাৰিখৰ পৰা নিখোজ হৈ আছে 16 তাৰিখৰ পোৱা নাই 17 তাৰিখৰ পোৱা নাই আমি 18 তাৰিখৰ পুৱাতে খবৰ পোৱাত খালি বাইকটো পাইছো ভগৰ পাৰত বাইকটো পোৱাৰ পিছত আৰক্ষীৰ লগত আছিল আৰক্ষী SDRFক ইনফৰ্ম কৰিলে SDRF আহিলে নদীত বিচাৰিছে নদীত পৰা বুলি যেহেতু নদীৰ কাষতে মথাউৰিত বাইকটো পোৱা গৈছিল নদীতো নাপাল বস্তুটো তাৰপিছত আজি পুৱাতে নুৰুল আলীৰ তাৰ নাম নুৰুল আলীৰ ফাৰ্নিচাৰৰ দোকানৰ ভিতৰত তাৰ লাষ্টটো পোৱা গৈছে লোকেশ্যন চাই ওলাইছে কেইদিন প্ৰশাসনে এতিয়া এটাই দাবী থাকিব আমাৰ প্ৰশাসনৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওপৰত যিকেইটা দুখী আছে ইয়াৰ লগত জড়িত আছে চবৰে ফাঁচি লাগে আমাৰ তৈবৰ ছেক্টৰৰ ন্যায় লাগে আমাৰ এইটোৱে আমাৰ হত্যাকারীর ফাঁসি লাগে হত্যাকারীর ফাঁসি লাগে তৈবর ছেক্টৰৰ ন্যায় লাগে 16 তাৰিখে মঙ্গলবাৰ আমাৰ খুৰাটো নিখোজ হৈছিল বহৰী বজাৰৰ পৰা নিখোজ হওঁতে আমি বৰপেটা হেল্লা হিলা ভগেৰপাৰ হুহা আমি বহুত জাগাত বিচাৰ খুচাৰ কৰিছোঁ বাগবৰ বহুত জাগাত আমি বিচাৰ খুচাৰ কৰিছোঁ আমি নাপাওঁতে আজি 7 দিন পিছত আজি নুৰুলৰ ফাৰ্নিচাৰ দোকানৰ ভিতৰত আমি লাষ্টটো পাওঁ প্ৰশাসনে লাষ্টটো পাই প্ৰশাসনে আহি মেজিষ্ট্ৰেট আহে আমাৰ সকলো বিষয়বগীয়া সব আহি কিনে আমাৰ এই লাষ্টটো উদ্ধাৰ কৰি লৈ যায় আৰু ইয়াৰ কাৰণে আমি পুলিচ প্ৰশাসনক আমি ধন্যবাদ দিব খুজিছোঁ যে এই লাষ্টটো অতি সোনকালে যে আমাক ওলাই দিছে এই যোন যাই এই মাৰ্ডাৰটো কৰিছে নুৰুল বুলি নামৰ মানুহ এই তৈবৰ ছেক্টৰক যাই মাৰ্ডাৰটো কৰিছে তেওঁক আমি উচিত শাস্তিটো আমি বিচাৰিছোঁ তেওঁৰ কাৰণে আমি সবেই আমি ফাঁসি বিচাৰিছোঁ এইটো তৈবৰ ছেক্টৰ হৰিপুৰ বয়স 42-40 আমাৰ ইয়াৰ কাৰণে আমি ফাঁসি বিচাৰিছোঁ নুৰুলৰ কাৰণে ফাঁসি বিচাৰিছোঁ এই মাৰ্ডাৰত যিখিনি মানুহ আছে যিখিনি জড়িত হৈ আছে গোটেইকেইটাক আমি মিডিয়াৰ যোগেদি ক'ব খুজিছোঁ গোটেই অসমবাসীক আমি ক'ব খুজিছোঁ মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে এইটো উচিত বিচাৰ কৰিব বুলি আমি আশা ৰাখি আমি আজি এই মিডিয়াৰ যোগেদি আমি কৈ আছোঁ সমগ্ৰ অসম আমাৰ যিমান মানুহ আছে সকলোৱে এইটো লৈ অলপ লাগিব যাতে নুৰুলৰ ফাঁসি হয় এইটো দাবীৰে আমি দাবী কৰিছোঁ সন্দেহ কৰিছোঁ আমি নুৰুলক যদি ধৰছে নুৰুলৰ লগত যিমান কেইটা মানুহ আছে গোটেইকেইটা এইটো দুখীৰ কাৰণে ইয়াৰ লগত আৰু মানুহ আছে সি একলাই নৰে এই কামটো সেইকাৰণে আমি কৈছোঁ ফাৰ্নিচাৰ দোকানৰ ভিতৰত গাঁত খান্দি সোমাই থৈছিল